নমস্কাৰ মই গীতিকা দেৱী আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল গীতিকা দেৱীলৈ আজি মই আপোনালোকৰ ওচৰলৈ আন এটা ভিডিঅ' লৈ আহিছো আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আজি মই আপোনালোকৰ ওচৰলৈ ৰঙালাওৰ গুটিৰ উপকাৰিতাৰ ওপৰত এটা ভিডিঅ' লৈ আহিছো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰো ৰঙালাও আমি সকলোৱে পাচলি হিচাপে ব্যৱহাৰ কৰো কিন্তু ইয়াৰ গুটিটো আমি ব্যৱহাৰ কৰোনে কিছুমানে ব্যৱহাৰ কৰে নিশ্চয় আৰু কিছুমানে পেলাই দিয়া দেখা যায় ৰঙালাওৰ গুটিৰ গুণাগুণৰ কথা আপুনি গম পালে আজিৰ পৰা কেতিয়া ৰঙালাওৰ গুটি পেলাই দিয়া কথা মনত নাহিবই বলক এতিয়া ৰঙালাওৰ গুটিতনো কি গুণ আছে অকনমান জানি লওঁ বিভিন্ন তথ্যৰ ওপৰত ভিত্তি কৰি ৰঙালাওৰ গুটিত জিংক থাকে যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ইয়াৰ উপৰিও মানসিক চাপ দুশ্চিন্তা দূৰ কৰাত সহায় কৰে 2 নম্বৰ কিছুমান অধ্যয়নত প্ৰকাশ পোৱা মতে ৰঙালাওৰ গুটিৰ তেলে প্ৰস্ৰাৱজনিত বিভিন্ন সমস্যা দূৰ কৰে 3 নম্বৰ ৰঙালাওৰ গুটিত প্ৰচুৰ পৰিমাণৰ এন্টিঅক্সিডেন্ট থাকে যাৰ ফলত কোষ ধ্বংস হোৱাত বাধা প্ৰদান কৰে মহিলাৰ স্তন কেন্সাৰকে ধৰি বিভিন্ন কৰ্কট ৰোগ হোৱাত বাধা দিয়ে 4 নম্বৰ ফাইবাৰযুক্ত ৰঙালাওৰ গুটিয়ে হজম শক্তি বৃদ্ধি কৰাৰ লগতে শৌচ খোলোচা কৰে 5 নম্বৰ দৃষ্টিশক্তিৰ বৃদ্ধিটো ৰঙালাওৰ গুটিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা দেখা যায় 6 নম্বৰ গাঁঠিৰ বিষত ৰঙালাওৰ গুটিৰ উত্তম পথ্য 7 নম্বৰ ৰঙালাওৰ গুটিত থকা ফাইবাৰে শৰীৰৰ অলাগতিয়াল চৰ্বি কমাই ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে 8 নম্বৰ ৰঙালাওৰ গুটিত এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থকা বাবে লিভাৰৰ বাবেও উপকাৰী 9 নম্বৰ নিদ্ৰাহীনতা দূৰ কৰা ৰঙালাওৰ গুটি খুবেই উপকাৰী ইয়াত থকা ট্ৰিপটফেন জিংক আৰু মেগনেছিয়ামে নিদ্ৰাৰ বাবে উপকাৰী হৰমন প্ৰস্তুত কৰাত সহায় কৰে 10 নম্বৰ ৰঙালাওৰ গুটিত বিভিন্ন প্ৰকাৰৰ ভিটামিন থাকে যেনে ভিটামিন বি ভিটামিন সি ভিটামিন ই আদি প্ৰটিন আইৰণ জিংক কেলছিয়াম আদি থকাৰ বাবে চুলি সৰা সমস্যা দূৰ কৰে কাৰণ চুলিৰ সুস্বাস্থ্যৰ বাবে ভিটামিন আইৰণ আৰু প্ৰটিনৰ খুব প্ৰয়োজন 11 নম্বৰ ইয়াত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম জিংক এন্টিঅক্সিডেন্ট আৱশ্যকীয় ফেটি এচিড থকা বাবে হাৰ্টৰ বাবে উপকাৰী 12 নম্বৰ 100 গ্ৰাম ৰঙালাওৰ বীজত প্ৰায় 30 গ্ৰাম প্ৰটিন পোৱা যায় 13 নম্বৰ ৰঙালাও গুটিয়ে ফিটা পেলু আৰু আন পৰজীৱী নিৰাময় কৰে 14 নম্বৰ ৰঙালাও বীজে ডায়েবেটিছ ৰোগীৰ ইনচুলিন ক্ষৰণ উন্নত কৰে ইয়াৰ উপৰিও আৰু বহুত কেইটা ৰঙালাওৰ গুণাগুণ আছে সকলোবিলাক আলোচনা কৰাটো এটা ভিডিঅ'ত সম্ভৱ নহয় তাৰ পিছত মই আপোনালোকক মইনো কেনেকৈ ৰঙালাওৰ গুটি ষ্ট'ৰ কৰি থওঁ বা কেনেদৰে ব্যৱহাৰ কৰোঁ তাকে আপোনালোকৰ আগত দেখুৱাবলৈ বিচাৰিছোঁ বলকচোন এতিয়া চাওঁ মই ৰঙালাও গুটিখিনি এনেদৰে প্ৰথমতে ভালদৰে ৰ'দত শুকুৱাই লৈছোঁ ৰঙালাও লগতে ইয়াতে মোৰ তৰমুজৰ গুটিও আছে কেইটামান এইখিনি ভালদৰে শুকাই থৈ দিছোঁ এতিয়া মিক্সি জাৰ এটা লৈ ধুনীয়াকৈ মিক্সিত মই গ্ৰাইণ্ড কৰি ল'ম এতিয়া গ্ৰাইণ্ড কৰা হৈ গ'ল ভালকৈ দুবাৰ তিনিবাৰ আপোনালোকে হেৰি কৰিব তেতিয়া ভাল হ'ব এতিয়া চালনীখনত লৈ মই ভালদৰে চালি দিম চালিলে ওপৰত যিবোৰ বাকলি আছে বাকলিবোৰ ৰখি যাব আৰু তলত ধুনীয়াকৈ পাউডাৰখিনি থাকি যাব দেখিছেনে এয়া তলত ধুনীয়াকৈ এইখিনি থাকি গ'ল এতিয়া মই এইখিনি ষ্ট'ৰ কৰি থৈ দিম আৰু যেতিয়াই তৰকাৰী বনাবলৈ মন যায় মই তেতিয়াই এইখিনি তৰকাৰী বনাম আজি মই নৰসিংহৰ পাত ৰঙালাও গুটিৰ আৰু সয়াবিনৰ তৰকাৰী বনাইছোঁ এই আপোনালোকক দেখুৱাইছোঁ দেখিছেনে আপোনালোকে এনেদৰে বনাই খাবচোন মই ৰঙালাও গুটি উপকাৰিতাৰ বিষয়ে আপোনালোকক আজি জনালোৱে গতিকে আপোনালোকে নিশ্চয় গম পালে ৰঙালাও গুটি উপকাৰিতাৰ বিষয়ে গতিকে আজিৰ পৰা ৰঙালাও গুটিবোৰ পেলাই নিদি এনেদৰে বনাই খাবলৈ চেষ্টা কৰিবচোন ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আজিলৈকে আহোঁ নমস্কাৰ